sing yang lang phan nang pasun poko nang cuma thacok cilu polo ningje hedat ke athe tuliram rong hang jong si bida sing yang lang phan sonalam kining je pulo tang teko tuliram nang ke coklem si kong colang ko pusi dolo alam ke athe ke chong huijan ke ci pupel lo mayok ta Cigarette mong rapet ke koma me thor be ko ni tune mong me ko pusi thani ke no la dum la son lo lasi lahai mek lang no nok lang no jong si tum kar biang long nang do bom lang plo tang te kar bia khe ka ching thori mo bange tum thek long le lo la ben BJP to mai ji sel tum ning je la ke ni ling no si ning je lo lahai ke personal sexual ke tum ka che job do nang ya ke nang ave bida se lang ke personal amunit kali Dipu LFC Lakini sosial rati lang lipan ka chutoy dun lagi Alang yar puthe dun Ipora BJP tum labang solam ningje dirat ke Lasi Bidasi ng lang pan ke APSLC pen Prabjin pen Alang le poster tarsi Alang lipan ke Male prostitute musitum irnang koki alang lipan Tahobul Ini BJP tum nason itu mana karbi itu mana pemman ya pasal tum kami klaim ke lahai tum. Lasi Prabjil pen eres sirak nangji lagi. Lasi mopen urun do elam. Asamis pen urun do elam nang mingje po. Ekin ভিতৰতে অসমত বহুত জনাজাত হৈছে আৰু বহুত বিখ্যাত নিচিনা হৈছে যে নাগালেণ্ডত কুকুৰ বিচিবলৈ গলে ৬০০০ টকা পায় কিন্তু অসমত মানুহ বিক্ৰী হয় ১২৫০ টকা বোলে মই কোৱা কথা নহয় দে এজন ব্যক্তি কৈছে এটো হে মানুহজনক এতিয়া এৰেষ্ট কৰিব বোলে হে মানুহজনক হে কাৰণে কাৰ্বি আংলং কাৰ্বি জনজাতি সকলে 100% or 100% মাত্ৰ 10% হে বিল্ডিং ঘৰ আছে এতিয়া প্ৰায় 90% কাৰ্বি জনজাতি এতিয়া দুখীয়া লগতে জড়িত আছে গতিকে কাৰ্বি আংলং ৰাইজ যে আগন্তুক যদি বিজেপি চৰকাৰক যদি আমি ভোট দি জিকাই দিও কাৰ্বি আংলং একেবাৰে হেক কৰি দিব কাৰ্বি আংলং কাউন্সিল কোন একে ধ্বংস কৰি দিব এটা ধ্বংস কৰা হৈ আছে কাৰ্বি আংলং ৩টা বিভাগৰ যেটো ডিপাৰ্টমেন্ট কাউন্সিলত এতিয়া নাই সব অসম চৰকাৰৰ ওচৰত গল কাৰ্বি আংলং অটোনমাস কাউন্সিল সিএম তুলিৰাম ৰহাঙে 4 গেট চাকৰি দিব নোৱাৰে কন্ট্ৰাক্ট দিব নোৱাৰে জনজাতি মানুহক একমাত্ৰ দিব পাৰে আমাৰ বিহাৰ ইউপি পৰা মানুহক দিব পাৰে কোন হে মানুহ গ্লাস কর্নার হনুমান ভান্ডার MS আগরওয়াল শ্রীমঙ্গল টিংলোকক দিব পারে কিন্তু কাৰ্বি জনজাতি ডিমাসা জনজাতি মানুহক দিব নোৱাৰে গতিকে হে সরকার হল বিদেশী জনতা পার্টি হে সরকার জনজাতি সরকার নহয় হে কারণে কাৰ্বি আংলং উন্নতি তেওঁলোকে নিবিচাৰে কাৰ্বি জনজাতি উন্নতি নিবিচাৰে তেওঁলোকে কয় তুলিৰাম ৰংহাঙে কয় যে APSLC দলে সদায় উন্নতি ডেভেলপমেন্ট বিৰুদ্ধে সদায় মাত মাতে বোলে আৰে আপুনি 1200 টকা 50 টকা দি পেলাই আপোনাৰ ঘৰ পোপাল কৰিব পাৰিব নে ককচোন আজি তুলিৰাম ৰংহাং আপোনাৰ CM পদ এৰি পেলাই আপুনি মাহত 1250 টকা লকচোন আপোনাৰ কি কিনিব পাৰে মই চাওঁ হা 1250 টকা 1250 আপুনি লওক আপুনি CM টক হে মানুহ গাঁৱৰ মানুহক দি দিয়কচোন আপুনি মাহত কেনেকা থাকিব হা আপুনি জিন্স এটা কিনিব পাৰিব আপোনাৰ মডল দামী মদ বটল কিনিব পাৰিব নোৱাৰে গতিকে আপোনাৰ যেটো নেতৃত্বত কাৰ্বি আংলং কাৰণে যথেষ্ট নহয় আপোনাৰ সুখী নহয় গতিকে আগন্তুক দিনত কাৰ্বি আংলং বিজেপি সরকারক আমি উপফুরাই পঠিয়াব লাগিব কাৰ্বি আংলঙৰ পৰা কত পঠাব লাগে হে কপিলি নদীত আমি পঠিয়া দিব লাগিব তেওঁলোকৰ যিমান পটুম আছে গুৰি পৰা উঘাৰি পেলাই জুই জ্বলাই পেলাই হে কপিলি নদীত পেলাই দিব লাগিব আৰু এইকেইদিন ভিতৰত
কপিলি কনস্টিটুৱেঞ্চি ডিমাচা জনগোষ্ঠীৰ ডিমাচা সম্প্ৰদায়ৰ মাজত সেই মাটি ক্ষেত্ৰত আপোনালোকে শুনক, যিমান বিহাৰ ইউ পৰা অহা মানুহ শুনি যাওক, কাৰ্বি আংলঙৰ এখন 6 শিডিউল এৰিয়া হয়, ইয়াত জনজাতি অঞ্চল হয়, পাহাৰীয়া জনজাতি অঞ্চল হয় ইয়াত।